অহা 6 মে'ত ৫১,৩৯৭ জন প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু অন্য বিভাগীয় পৰীক্ষাসমূহৰ জৰিয়তেও বিভিন্ন সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে যে অসমত প্ৰত্যেক বছৰে 1 লাখ নিযুক্তি প্ৰদান কৰা হ'ব। এটা কথা হ'ল চৰকাৰৰ নিৰ্বাচনৰ আগত প্ৰতিশ্ৰুতি আছিলে যে অসমৰ 23 লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰা হ'ব, কিন্তু আজিৰ তাৰিখলৈকে 2টা বছৰত চৰকাৰে ভৰি দিলে। এতিয়ালৈকে চৰকাৰে কিন্তু 1 লাখ চাকৰি নিযুক্তি দিব পৰা নাই। অথচ তেওঁলোকে 2টা বছৰত এই 1 লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ যোৱাৰ আগতে বিভিন্ন আঁসোৱাহ আমি দেখিবলৈ পাইছো। এই আঁসোৱাহসমূহ এনেধৰণৰ: আজি এটা পদত এজন প্ৰাৰ্থীয়ে 6 পৰা 7টালৈকে বিভাগত তেওঁলোকে নিযুক্তি পাব বা পাইছে। এজন প্ৰাৰ্থীয়ে এটা বিভাগত নিজৰ কৰ্ম দান কৰিব, তেওঁ নিযুক্তি লাভ কৰিব। বাকী থকা যি 6-7টা পদ অভাৰলেপিং হয়, সেই অভাৰলেপিং হোৱা পদসমূহ চৰকাৰে তাৰ কি ব্যৱস্থা কৰিছে? আমি এজন প্ৰাৰ্থীয়ে 6-7টা বিভাগত উত্তীৰ্ণ হৈছে, তাৰ আমি বেয়া পোৱা নাই, আমাৰ শুভেচ্ছা আমি ভাল পাইছো। কিন্তু এটা নিৰ্বাচনৰ সময় প্ৰতিশ্ৰুতি অনুযায়ী যিসমূহ আজি যোৱা 21ৰ নিৰ্বাচনত প্ৰাৰ্থীসকলৰ বয়স যিসকলৰ 34ৰ পৰা 35 বছৰ আছিলে, তেওঁলোকৰ চাকৰি কাল কৰা সময় নিৰ্ধাৰিত সময় পাৰ হৈ গৈছে। আকৌ যেতিয়া এই 51,000ৰ ভিতৰত এজন ব্যক্তিয়ে যেতিয়া 7টা বিভাগৰ পোষ্ট যেতিয়া অকুপাই কৰি ৰাখিব, আমি বিচাৰিছো চৰকাৰে তলৰ পৰ্যায়ৰ পৰা যিসকল মেৰিট বেচিছত ৱেটিং লিষ্ট বা এখন এক্সটেণ্ডেড লিষ্ট প্ৰকাশ কৰিব লাগে, আৰু ইয়াক প্ৰকাশ কৰাৰ কাৰণে চৰকাৰে এটা ৱেব পৰ্টেলৰ ব্যৱস্থা কৰিব লাগে। যি ৱেব পৰ্টেলৰ যোগেদি যিসকল প্ৰত্যাশিত প্ৰাৰ্থী আছে, নিবনুৱা যুৱক যুৱতী আছে, তেওঁলোকে যাতে পুনৰ আকৌ আগন্তুক এটা নিৰ্বাচনলৈ অপেক্ষা কৰিবলগীয়া নহওক, আৰু তেওঁলোকে যাতে মেধাৰ ভিত্তিত তলৰ পৰ্যায়ৰ পৰা যিখিনি মেধাৰ ভিত্তিত মেৰিট লিষ্টত আছে তেওঁলোকৰ নাম, তেওঁলোকে সেই ঠাইত সেই স্থানত তেওঁলোকে নিযুক্তি পাব লাগে।